ল'ৰা ছোৱালীকেইটাক স্কুলত থৈ কিমানো আৰু দিনৰ দিনটো বহি বহি টাইম পাছ কৰিম। সেয়েহে আজি ওলাইছোঁ এঠাইলৈ। আমি 6জনী আছোঁ, 2জনী যাব এফালে আৰু 4জনী যাম আনফালে। পিছে কলৈনো গৈ আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে। প্ৰথমতে আহি এয়া আমি ল'লোহি নতুন চাকি আৰু বেলেগ এখন দোকানৰ পৰা মই ল'লোঁ ধূপ তেল আৰু মিঠাই আৰু অৰ্চনাই ল'লেহি কল। এয়া আহি আমি পালোহি হনুমান মন্দিৰ। কামপুৰৰ চেণ্ট্ৰেল বেংকৰ কাষতে আছে। কোনে কোনে আহি পাইছে মন্দিৰ ভাগত মোক কমেণ্টত জনাব। আৰু এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ। ধূপ আৰু চাকি বাহিৰতেই জ্বলোৱা হয় আৰু বাহিৰত টেপো আছে, হাত ভৰি ধোৱাৰ ব্যৱস্থা আছে, ডাষ্টবিন আছে। এয়া ধূপ তেলৰ পেকেট মেচৰ বাহাবোৰ পেলাবলৈ। আৰু মন্দিৰ ভাগত আহি পাই মানে মোৰ মনটো ইমান ভাল লাগিছে। মোৰ বহুত আশা আছিলে, বহুত হেঁপাহ আছিলে এনেকৈ হনুমান মন্দিৰ দৰ্শন কৰাৰ, আৰু তৎক্ষণাতে যে এনেকৈ মই পাম দৰ্শন কৰিবলৈ কেতিয়াও মই ভবা নাছিলোঁ। আৰু আজি আকৌ তাতে মঙলবাৰো, জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ হনুমান মন্দিৰত। মনটো বিৰাট সুখী অনুভৱ হৈছে। আৰু এয়া আছিল মন্দিৰৰ ভিতৰৰ পৰিৱেশ। টেপটো অন কৰি বাহিৰতে হাত ভৰি দুখন ধুনীয়াকৈ ধুই মূৰে গায়ে পানী অকণ ছটিয়াই ল'লোঁ আৰু তাৰপাছত আমি জ্বলালোঁ চাকি জ্বলাই মন্দিৰত ঘণ্টাটো বজাই এনেকৈ ভিতৰলৈ সোমাই গ'লোঁ। তাৰ পৰা ল'লোঁ ঘটি ফুল আৰু টেপ অন কৰি পানী ল'লোঁ ভিতৰৰ টেপৰ পৰা। পিংকি আকৌ খুব ভাল পায় ভিডিঅ' কৰিলে, জুমি জুমি চাই থাকে দেখিছেনে। আৰু এয়া প্ৰসাদ ল'বলৈ আমি ৰৈ আছিলোঁ আৰু বাবাজনে দিলে আমাক ফুট। তাৰপাছত আমি অনা মিঠাইবোৰ আধা আধা এনেকুৱা মন্দিৰত থৈ দিয়ে আৰু মন্দিৰৰ প্ৰসাদ আমাৰ মিঠাই বক্সটোত ভৰাই আমাৰ ঘৰলৈ বুলি দি পঠায়। ধুনীয়াকৈ সেৱা কৰি প্ৰসাদ ল'লোঁ আৰু আমি গোটেইকেইজনী ওলাই আহিলোঁ। ৰাতিপুৱাৰ পৰা যিহেতু একো হোৱা নাই, এতিয়া আৰু লগৰ 3জনী থাকিল স্কুলত, সিহঁতকেইজনীকো ফোন কৰি মাতিলোঁ আৰু আমি আহিলোঁ চাহ খাবলৈ। বিৰাট ভোক লাগিছে আৰু গোটেই বজাৰখন ঘূৰিলেও মানে এই বৌজনী দোকানখনতহে আমি চাহ খাওঁ, কাৰণ ইয়াত চাহকাপ বিৰাট ভাল বনায়। আৰু এয়া অৰ্চনা কিবা এটা কথাত খং উঠি আছে, তাইৰ মোচনটো চাওকচোন। বাৰু আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব।